বন্ধুসকল আজি মই কুশল ব্লকলৈ আপোনাক স্বাগতম জনাইছোঁ মানে আজি আপোনালোক এটা বেলেগ বস্তু দেখাবলৈ লৈ যাম আহক ভিডিঅ'টো মোৰ লগত আৰম্ভ কৰোঁ বেলেগ বস্তুটোৱে হ'ল 1,20,000 টকীয়া ভেলাঘৰ দেখাবলৈ লৈ যাম আপোনালোক আহি থাকক মোৰ লগে মানে আপোনালোক ইমান দামী ভেলাঘৰ দেখুৱাৰ আগতে আপোনালোক এটা সৰু ভেলাঘৰ দেখুৱাবলৈ ওলাইছোঁ এই সৰু ভেলাঘৰটো ইয়াতে অলপ গাড়ীখন ৰখি লওঁ সাধাৰণতে দেখিবলৈ পাওঁ এনেকুৱা ধৰণৰ ভেলাঘৰ চাওক এনেকুৱা ধৰণৰ ভেলাঘৰ পাওঁ আজি আপোনালোক দেখুৱাবলৈতকৈ বেলেগ ধৰণৰ ভেলাঘৰ দেখুৱাবলৈ লৈ যাম আহক মোৰ লগত আপোনালোক আহি থাকক আমি গৈ আছোঁ 1,20,000 টকীয়া ভেলাঘৰ দেখুৱাবলৈ আমি কিনো 1,20,000 টকীয়া ভেলাঘৰ চাবলৈ গৈ আছোঁ বেছি সময় নাই আমি পাবৰে হ'ল এয়া বেছি সময় নাই আৰু আমি এনেদৰে আহি আমি পাই গ'লোঁ আপোনালোক কৈ দিয়ে আহি আহিছিলোঁ আপোনালোকক ওচৰলৈ গৈ দেখাই আছোঁ সম্পূৰ্ণ মই অলপ সোনকালে আহিলোঁ সম্পূৰ্ণ কাম হোৱা নাই আপোনালোকে সম্পূৰ্ণ চাবৰ বাবে ওপৰলি মণ্ডলপাৰালৈ আহক সম্পূৰ্ণ চাই যাওক ইয়াৰ পলাশবাৰী সমষ্টিৰ বিধায়ক হেমন্ত ঠাকুৰীয়া ডাঙৰীয়াদেৱৰ উদ্যোগত ইয়াৰ ৰাইজে কৰোণা ভাইৰাছৰ লগত সংগতি ৰাখি ইয়াৰ কৰোণা ভাইৰাছৰে প্ৰতিচ্ছবি ইয়াত বনাইছে চাওক আপোনালোক ওচৰলৈ লৈ যাবলৈ লৈছোঁ আপোনালোকক এই চাওক কি সুন্দৰকৈ বনাইছে ভালদৰে দেখাই আছোঁ এই সম্পূৰ্ণ নিৰ্দেশতে বনোৱা হৈছে আপোনাৰ দাদা অকণমান টাইম দিব নেকি এই কৰোণা আধাৰটো কিমান দিন হ'ল বনোৱাৰ দাৰ কিমান মানুহ লগ লাগি আছে কিমান দিন গ'ল কেইটকা খৰচ হ'ল অলপ ক'ব নেকি আচলতে আমি কৰি আছোঁ আমি 15জনমান মানুহ মনোজ দা মোৰ নামো মনোজ আমি দুটা একেলগে কাম কৰি আছোঁ এতিয়া আৰু আছে মুকুল বিশ্বাস বাকী আৰু গোটেইখিনি ভাস্কৰ আছে কৈলাশ দা আছে সব বেলেগ বিভাগত আছে হা আমি এতিয়া মোটামুটি আজি 12-13 দিনমান হ'ল আৰু কিমান খৰচ হয় কিমান টকা খৰচ হৈছে আৰু মোটামুটি তোমাৰ মেটেৰিয়েলছত 35,000 বাকী আমাৰ হেৰি মেকিং চাৰ্জটো আছিল মেকিং চাৰ্জ তোমাৰ 50,000 এনেকুৱা টোটেল মিলি কিনে ভৰ 1,20,000 মান হ'ব চাগে 1,20,000 আমি আহি শুনা পালোঁ ইয়াত সাংস্কৃতিক অনুষ্ঠানো আছে আছে মানে ভৱেশ দা আছে তাৰপিছত ময়ো আছোঁ মই গানো গাওঁ কেতিয়াবা গান গাই ঠিক আছে কেতিয়াবা নহয় ভালেই গায় দাদাজনে গানো গায় ভাল গায় আপোনালোকে দেখিছে বোধহয় তাৰপিছত আছে আৰু আমাৰ বা এজনীও গাব এই সাংস্কৃতিক অনুষ্ঠানটো কোনদিন হ'ব সাংস্কৃতিক অনুষ্ঠানটো পৰহি 13 তাৰিখে হ'ব বন্ধুসকল আপোনালোক আহিব পাৰে ইয়াত ওপৰলি মণ্ডল পৰা হয় 13 তাৰিখে আপোনালোকে আহক সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰক ইয়াত থাকিব কুমাৰ ভৱেশ আৰু বহুতো শিল্পী থাকিব আপোনালোক বেনাৰখন দেখুৱাবলৈ চেষ্টা ইয়াৰ প্ৰথমতে কৈছিলোঁৱে শ্ৰীযুত হেমন্ত ঠাকুৰীয়াদেৱৰ উদ্যোগত ভোগালী উদযাপন কৰা হৈছে সাংস্কৃতিক অনুষ্ঠানো পতা হৈছে এয়া আছে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজনৰ কিছু কাম কৰি আছে কাম সম্পূৰ্ণ হোৱা নাই আপোনালোকে 13 তাৰিখে সম্পূৰ্ণ চাই যাওক কিছু কাম বাকী আছে যদিও আপোনালোকক কৰোণা ভাইৰাছৰ প্ৰতিচ্ছবিটো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা জনাইছোঁ যে এই কৰোণা ভেলাঘৰটো পূৰাৰ জৰিয়তে যেন সমগ্ৰ দেশতে ভাইৰাছ কমি আহে আৰু দেশত অলপ উন্নতি হয় তাৰে কামনাৰে মই এই ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ ধন্যবাদ জয় আই অসম।